কাৰণতে মই অভিভাৱকসকলকো অভিনন্দন জনাইছোঁ আৰু অভিনন্দন জনাই অভিভাৱকসকলক এটা কথাই ক'বলৈ বিচাৰিছোঁ যে আপোনালোক ভাগ্যৱান, আপোনালোকৰ সন্তানে ইমান সুন্দৰ ফলাফল দিছে, যাৰ কাৰণে আমি সকলোৱে তেওঁলোকক আজি অভিনন্দন জনাইছোঁ। ইয়াৰ পিছত তেওঁলোকৰ জীৱনৰ আচল যাত্ৰা আৰম্ভ হ'ব। গতিকে সেইখিনিতে অভিভাৱকসকলে ল'ব লগা যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ থাকে। মই এটাই ক'বলৈ বিচাৰিছোঁ যে অভিভাৱকসকলে যাতে নিজৰ ল'ৰা-ছোৱালীখিনিক নিজৰ এক্সটেনশ্যন বুলি ভাবি নলয়। মই এনেকৈ ক'বলৈ বিচাৰিছোঁ যে এইখিনি সময়ত এতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে তেওঁলোকে এতিয়া যিহেতু তেওঁলোক মেধাৱী, তেওঁলোকৰ ইচ্ছা অনিচ্ছা থাকিব পাৰে কিবা এটা পাঠ্যক্ৰম ল'বলৈ, কিবা এটা নল'বলৈ, তাত যাতে আপোনালোকে জোৰ নকৰে। যিটো কৰাৰ কাৰণে বহু ক্ষেত্ৰত অভিভাৱকে ভাবে যে মই চিকিৎসক হ'ম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ, মোৰ ল'ৰা চিকিৎসক হ'বই লাগিব, মই ইঞ্জিনিয়াৰ হ'ম বুলি ভাবিছিলোঁ, নোৱাৰিলোঁ, মোৰ ছোৱালী ইঞ্জিনিয়াৰ হ'বই লাগিব। এইবুলি এটাকো প্ৰেছাৰাইজ কৰে আমাৰ ইয়াত। ইহেঁতি আৰু এইখিনি অভিভাৱকসকলকো মানে ল'ৰা ছোৱালীক প্ৰেছাৰ প্ৰয়োগ কৰা দেখা যায়। কিন্তু এটা কথা মন কৰিব যে ল'ৰা ছোৱালীবিলাকৰ নিজৰ ইচ্ছা অনিচ্ছাটোৰ ওপৰত যদি এৰি দিয়ে, তেতিয়াহ'লে তেওঁলোকে সেই পাঠ্যক্ৰমত যিমান তেওঁলোকে যদি ভাবি লয় যে নাই মোৰ ইচ্ছা নাছিল, কিন্তু মোৰ পেৰেণ্টছে বিচাৰিছে, গতিকে মই এনেও পাঠ্যক্ৰম লওঁ, তেতিয়া তেওঁলোকে কিমান আখৰা কৰিব নোৱাৰিব। গতিকে এইখিনি সময়ত অভিভাৱকসকলে মনত ৰাখিব যে ল'ৰা ছোৱালী নিজে বিচাৰি দি সেইখিনিৰ ওপৰত গুৰুত্ব দি তেওঁলোকক আগবাঢ়ি লৈ আহিব। মই এতিয়া ছাত্ৰ ছাত্ৰীসকললৈ আহিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকল তোমালোক মেধাৱী ছাত্ৰ ছাত্ৰী, তোমালোক সকলোৱে আদৰ কৰিছে, মৰম কৰিছে আৰু লগে লগে তোমালোকৰ সমাজৰ প্ৰতি দায়বদ্ধতাও বাঢ়িছে। অন্য ছাত্ৰ ছাত্ৰীলৈ তোমালোকৰ দায়বদ্ধতা বেছি। এই আচলতে তোমালোকৰ আচল যিটো জীৱনৰ যিটো সংগ্ৰাম বা জীৱনৰ যিটো তোমালোকৰ কৰ্মপন্থা, জীৱনৰ কাৰণে তোমালোকৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতিটো এতিয়াৰ পৰাতে আৰম্ভ হ'ব। তোমালোকৰ ফলাফল ভাল হ'ল, ঘৰৰ চবেই ভাল পালে, ফূৰ্তি কৰিলে, ওচৰ চুবুৰীয়াই ফূৰ্তি কৰিছে, আমি ফূৰ্তি কৰিছোঁ, এইখিনিলৈকে এটা আনন্দ। তাৰ পিছৰখিনি কিন্তু তোমালোকে অতি সাৱধানে ফ'কাছ কৰি পেলাই তোমালোকে পুৰস্কাৰ দিব। গতিকে এনেকুৱা হ'ব, তুমি যদি এনেকুৱা ধৰণৰ তেনেহ'লে এইটো বিষয়বস্তু লোৱা, তুমি যদি এই বিষয়বস্তু ভাল পোৱা, এই পাঠ্যক্ৰমত যোৱা, তেওঁলোকে পৰামৰ্শ দিব। কিন্তু কি পঢ়িবা, একজেক্টলি কি পঢ়িবা, সেইটো তোমালোকে নিজৰ পঢ়িবা, নিজে কি ভাল পোৱা। আৰু সেইটো কৰিবলৈ যাওঁতে তোমালোকে বাহ্যিক কথাটো নাখাৰিবা। সেইকাৰণে মই ইমান মেধাৱী মানে কামত পেইণ্ট আছে, মই পেইণ্টাৰ হৈ যাওঁ, পেইণ্টাৰ পানী এনেকৈ পাৰিব পাৰে। কিন্তু পাতলো টিচাৰ চাওঁ সেই পেইণ্টাৰেও প্ৰতিভা থাকে। তেনেকৈ ৰন্ধাটো কোনে থাকে, ৰন্ধা প্ৰজনে কাপড় চেক হ'ব যাবলৈ, কিন্তু সঞ্জীৱ কাপুৰ চেফেই হ'ল। চুলি কটাটো এটা কাম হ'ব পাৰেনে, কিন্তু হিচাপে খালি চিনেকাটিয়ে মানে শিক্ষা কৰে। প্ৰত্যেকটো পেছাৰে আচলতে সমাজত সমান গুৰুত্ব আছে। নিজৰ মনত শিকিবা, তুমি যিটো ভাল পাবা, আৰু যিটো ভাল নোপোৱা সেইটো লৈ কিন্তু জোৰ জবস্তি নকৰিবা। তোমাৰ সন্তান বুলি ভাবিছা, তোমাৰ পৰা পৃথিৱীলৈ আহিছে বুলি ভাবিছা, তেওঁ প্ৰকৃততে তোমাৰ সন্তান নহয়, তোমাৰ মাধ্যমেৰে পৃথিৱীলৈ আহিছা। যাক আমি ভাবিছা যে লালন পালন কৰিছোঁ, তাক কৰি তুমি লালন পালন কৰিব পাৰিবা, কিন্তু তাৰ মনটো তুমি বিবেকক লালন পালন কৰিব নোৱাৰিবা।